আলাইকুম আৰু নমস্কাৰ গ্ৰহণ কৰিব। মোৰ নাম এলিজা ৰহমান। মোৰ ঘৰ গৰাজন মণ্ডলৰ অন্তৰ্গত দক্ষিণঘাটৰ গাঁও পঞ্চায়তত। মই ভাৰতীয় জনতা পাৰ্টিৰ গৰাজন মণ্ডলৰ সদস্য। পঞ্চায়ত নিৰ্বাচন সমাগত। আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু এজেপি দলৰ হৈ মই গৰাজন জিলা পৰিষদৰ প্ৰাৰ্থিত্ব বিচাৰিছোঁ। বিজেপি আৰু এজেপি দলে মই এলিজা ৰহমানক প্ৰাৰ্থিত্ব দিলে গৰাজন জেডপিচি তথা জিলা পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম বুলি আশা কৰিছোঁ। গতিকে মই এলিজা ৰহমানে গৰাজন জিলা পৰিষদৰ অন্তৰ্গত প্ৰতিখন পঞ্চায়তৰ প্ৰতিখন ৱাৰ্ডৰ ৰাইজৰ আন্তৰিক দোৱা আৰু সহযোগিতা কামনা কৰিছোঁ আৰু তেখেতসকলৰ সুপৰামৰ্শ বিচাৰিছোঁ। গৰাজন জিলা পৰিষদৰ পৰা মই প্ৰাৰ্থী হিচাপে জয়যুক্ত হ'লে মই গৰাজন জিলা পৰিষদৰ প্ৰতিখন পঞ্চায়তত সমানভাৱে চৰকাৰী আঁচনিসমূহ ৰূপায়ণ কৰিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। গৰাজন জিলা পৰিষদৰ অন্তৰ্গত সকলো ৰাইজৰ প্ৰতি সমান দৃষ্টি ৰাখিম বুলি মই প্ৰতিশ্ৰুতি দিলোঁ। লগতে ৰাইজক চৰকাৰী আঁচনিসমূহ সমানভাৱে ৰূপায়ণ কৰিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। লগতে জাতি ধৰ্ম কলা কৃষ্টি ভাষা বৰ্ণ হিন্দু মুছলিম সকলোকে মই সমান অধিকাৰ প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। সদুশেষত সাহসীয় পক্ষত থাকি ৰাইজৰ উন্নয়ন, সমাজৰ উন্নয়ন, ৰাস্তা ঘাটৰ উন্নয়ন, শিক্ষাৰ উন্নয়ন, অনুষ্ঠান প্ৰতিষ্ঠানৰ উন্নয়ন, চিকিৎসাৰ উন্নয়ন তথা সামগ্ৰী সমষ্টিৰ সাৰ্বজনীন উন্নয়নৰ কথা চিন্তা কৰি আপোনালোকক বিজেপি আৰু এজেপি দলৰ লগত মনোনীত প্ৰাৰ্থীসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ স্বাৰ্থত আপোনালোকৰ বহুমূলীয়া ভোটদান কৰি জয়যুক্ত কৰিব বুলি মই আপোনালোকক ওচৰত দোৱা বিচাৰিছোঁ, বিনম্ৰ অনুৰোধ বিচাৰিছোঁ। এইখিনি কৈ মই আজি কথা ইয়াতে শেষ কৰিছোঁ।